ঈদৰ বতৰত সলমান খানৰ সিনেমা বিষয়টো আপুনি জানেই তামাম সুপাৰ ডুপাৰ হিট বলিউড কপাই দিছে সলমান খানৰ সিনেমা ভাৰত কি ৰহি হে নগাঁও কৃষ্ণে হল সলমান খানৰ সিনেমা ভাৰত চলি আছে বৰ্তমান এতিয়া 4টা বজাৰ শ্ব'টো চলিছে মই 1 বজাৰ শ্ব'ত চালো দেখা পাইছে টিকেটৰ দাম অৱশ্যে বাঢ়িছে নহয় আৰু যথেষ্ট দৰ্শক মানে ভিডিও চলি থকা মানে সেই সময়ত মই ভিডিওটো শ্বুট কৰিব নোৱাৰিলো আৰু যান-বাহন দেখিলে আপুনি গম পাব পুলিচৰ গাড়ীও আছে কন্ট্ৰল কৰিব কাৰণে আৰু যথেষ্ট বাইক যান-বাহন দেখিছে হলৰ বাহিৰটো ৰখাব লাগে এখন নাম ভাৰত কিয় হ'ল যে জাতি ধৰ্ম চোৰ নাম সকলোতকৈ ওপৰত দেশ সেইবাবে এজন মিডল ক্লাছৰ ডেকা ল'ৰাৰ নাম ভাৰত সেই কাহিনী আছে আৰু একচনৰ কথা যি কমপ্লিট হলিউড চিনেমাৰ একচন দৰে চাই গাড়ী আৰু কিতামান ষ্টাণ্ড দেখাইছে মানে কমপ্লিট হলিউড চিনেমা একটা টাইগাৰ চাইছে তাৰ ফাইটিং সিকুৱেন্সটো চেম হয় সেইবাবেতো যথেষ্ট ইমান দৰ্শকৰ সমাদৰ লাভ কৰিছে আৰু মিউজিকৰ ক্ষেত্ৰত মানে টি চিৰিজ আপোনাৰ গুলশন কুমাৰৰ মিউজিক টি চিৰিজৰ একদম অন্তৰ চুই যোৱা মিউজিক কেইটামান আছে কমেডি কপিলৰ প্ৰগ্ৰামত যিটো ডক্টৰ গুলাটি ইয়াত আছে কমেডিয়ান হিচাপে আপোনাক হহুৱাবই আৰু কেইটামান চিন আছে অতি দুখ লগা যে আপুনি যিমান অন্তৰ ডাঠ কৰি নৰখক আপুনি চকু পানী আপোনাৰ বাহিৰ হ'ব ইমান দুখ লগা কেইটামান এটা আটাইতকৈ ভাল লগা কথা আছে एंटायर फैमिली अपने तो एंटरटेनमेंट करो अपने भाई बहन के साथ अपने के साथ पूरा का पूरा मूवी एंटायर फिल्म आप देख सकते हो कोई ऐसा कुछ सीन नहीं है जिसके आपको कुछ क्या मतलब हेजिटेशन करना पड़े काफ़ी बेहतर है और मेरे ख्याल से तो एक पक्का और फर्स्ट दिन 42.30 करोड़ का ये कलेक्शन हुआ है फर्स्ट दिन में बाहुबली ड्रामा मस्त ফুল এন্টাৰটেইনমেন্ট এন্ড পইচা বসুল বলিউডৰ ঈদৰ বতৰত সলমান খানৰ সিনেমা যেতিয়া বলিউডত ৰিলিজ হয় ধামাকা মচি যায় আৰু আপুনি যদি ভাল পায় একচন তেনেহ'লেতো আৰু এইটো কমপ্লিট হলিউডৰ একচন এড হৈছে আমাৰ কোনো সাউথত এটা কপি কৰা নাই কমপ্লিট হলিউডৰ ষ্টাইলৰ ফাইট ইয়াত আৰু দুখন গাড়ী আহে একদম ধামাকা মানে কি আৰু ইয়াত যে গ্ৰেট ৰাছিয়ান চাৰ্কাছ যিটো আমেৰিকান এখন চিনেমা দেখিছিলোঁ চৰি নামটো পাহৰিছোঁ মই গ্ৰেট ৰাছিয়ান চাৰ্কাছ সেই একেটা শ্ব' ইয়াত আছে আপোনাৰ যেতিয়া মানে চাৰ্কাছৰ ৰিঙত যেতিয়া কাৰ আৰু বাইক যেতিয়া মানে ষ্টাণ্ড হৈ থাকে এনেকুৱা লাগে যেন আপুনি গ্ৰেট ৰাছিয়ান চাৰ্কাছ শ্ব' চাই আছে এনেকুৱা লাগে যেন আপুনি বলিউডৰ চিনেমাখন চাই থকা নাই কমপ্লিট নতুন এটা ৰূপত আহিছে সেইকাৰণে আপুনি একটা টাইগাৰ আৰু কিক এই দুখন চিনেমাত ধৰক সলমান খানৰ যিটো ফাইট আছিলে গানৰ যিটো ডিজেও আছে লগতে ধৰক এটা কিমান মেলোডিয়াছ ছং আছে ইয়াতো সেই একেটাই আছে টি চিৰিজৰ গুলশন কুমাৰ প্ৰডাকশ্যন টি চিৰিজৰ ইয়াতে মিউজিক আছে আৰু টি চিৰিজৰ মিউজিক বুলি ক'লেতো আপোনাক আৰু গম পায় কোৱাৰ ভাষা নাথাকে সুন্দৰ মিউজিক আৰু সুন্দৰ একচন একদম মানে पैसा वसूल और मेरा ख्याल से तो आप नज़दीकी सिनेमा हॉल में जाइए ये मूवी पूरा का पूरा देख लीजिए अपनी फैमिली के साथ भाई बहन के साथ पूरा का पूरा देख सकते हो क्योंकि फुल फैमिली एंटरटेनमेंट है और पूरा पैसा वसूल है ठीक है एक्शन सॉन्ग फुल रोमांस